Hello guys, welcome back to my channel. আজি শেৰিনৰ বাৰ্থডে সেইকাৰণে আমি আহিছো Sheinor birthday আমি wrong timing. Yeah. Sheinor birthday আমি So এয়া আমি first introduce কৰিম এয়া হাই মোৰ নাম দিশানা শৰ্মা আৰু মই ক্লাছ 3 পঢ়ো মই মহৰ্ষি বিদ্যা মন্দিৰ মই বেট গৈছি আৰু সেকশন বি ওকে মোৰ হৈ গল এজনে বাৰী মোৰ নাম জিয়া পাদ্দালি দৰে অলপ কোৱাচোন কোনো লাজ নিদিয়া কাৰণ কমেন্টছবোৰ টাৰ্ন অফ আছে হাই আজি মোৰে বাৰ্থডে হয় বিশেষকৈ মানে আজি মোৰ বাৰ্থডে হয় আজি মোৰ মা পাপা আছে এজ গ্ৰেজুৱেট আছে আপোনালোকে জানে আৰু আপুনি সাবস্ক্ৰাইব কৰিব এইজনে ভিডিঅ' সাবস্ক্ৰাইব লাইক কৰিব আৰু এতিয়া নকৰিব নকৰিবই কোনো আৰু শুনক আপোনালোকক চেলেঞ্জ এটা দিছো মোৰ শ্বৰ্ট এটা আছে হেপী টু ছেড চাগে আপোনালোকে দেখা পাইছে 14টা মান কমেণ্টছ আছে তাতে যোনে চবতছে বেছিকে যোনে মোৰ ফ্ৰেণ্ড হয় যোনে বেছিকে মোক ভাল পায় সিয়ে হেৰি কৰিব নহয় সেই শ্বৰ্টটোত যিমান পাৰে পাৰ্পল হাৰ্টছ দিব লাগিব মই মানে এনেকুৱা নহয় যে মই BTS ভাল পাওঁ মই ব্লেকপিংক ভাল পাওঁ কিন্তু মই লেভেণ্ডাৰ কালাৰ ভাল পাওঁ কিন্তু প্লিজ দিব আপোনালোকে প্লিজ মই আজি ব্লু ড্ৰেছ পিন্ধিছো বাট পাৰ্পল হাত দিব মই বাৰু কাপোৰ চেঞ্জ কৰা গেলে মই এনেকুৱা আছে কিন্তু হোৱাইট আৰু তাই ক্ৰাউন পিন্ধিছে তাকো তাইৰ আৰু বাৰু একো নহয় এইজনী মোৰ ফ্ৰেণ্ড হয় মোৰ বেষ্ট ফ্ৰেণ্ড তাৰ অপজিট থাকে চ' গাইজ এতিয়া এই যাব লগা সময় হৈ গ'ল তই যাব দিওঁ আৰু কি কৰিম আৰু ব্লগটো এতিয়াই খতম কৰিব নালাগে কালি বা পৰহি মানলৈকে মই পৰহি নালাগে বাৰু প্লিজ তুমি ইউটিউবত এইটো দি দিবা মোৰ হ'ব শ্বৰ্ট ব্লগ মোৰটো কথা আপোনালোকে এটা বস্তু কৰিম We may be the this time I want you like it's raining you like it's magnetic you তোমার ভিডিও শুনা পাম super good বাকি প্লিজ তুমি ভিডিওটো ইউটিউবত দি দিবা মই তোমাৰ মই সাবস্ক্ৰাইবও কৰিছো এনেও ঠিক আছে বাই বাই ফটো So guys, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো মনত আছে নে আৰু পাৰ্পল হাৰ্টছ দিব নাপাহৰিব অঁ সি একেটাৰ ৰিপ্লাই পাব Next day. চ' আজি মই হেৰি কৰিছোঁ এক্সাৰচাইজ কৰিছোঁ ভাবিছোঁ মই কিয় ছেট কৰি আছোঁ এইটো কাৰণে মই এক্সাৰচাইজ কৰিছোঁ আজি ফাৰ্ষ্ট টাইমৰ কাৰণে এক্সাৰচাইজ কৰি আছোঁ গাইজ এক্সাৰচাইজ কৰাৰ কাৰণে মানে বহুত ঘামি আছোঁ চ' ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিছোঁ এইখন ফ্ৰণ্ট ডোৰ নে এইখন ফ্ৰণ্ট ডোৰ बोलो जी बोलो हो लेफ्ट ना राइट गो बोलो लेफ्ट इकॉन तो बाथरूम है हे भगवान जी बाथरूम है আৰু যোনে এইটো আছে আৰু হয় লক আছে বাৰু আৰু চাই থাকো ভিডিঅ'টো কি হয় কিয় আজি
এনেকুৱা কান্দি আছোঁ চ' কাৰণ মই এক্সাৰচাইজ কৰিছোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে মাৰ লগত মা মোৰ টিচাৰ আছিলে আৰু চৰি এইটো মোৰ ইউনিফৰ্ম পিংক কালাৰ আৰু আছে হেডবেণ্ড দুডাল হাতত মাৰা ৰিবন সেইটো মোৰ ইউনিফৰ্ম আৰু এডাল হেডবেণ্ডৰ ওপৰত তলত এডাল মাৰিব লাগিব খালি এডাল মাৰিব পাৰি নহয় বাৰু ঠিক আছে ষ্টেপাৰ ষ্টেপাৰ হা অইলি বস্তু খালে হ্যাঁ। বহুত পেট বেয়া। এই মই হেৰি খাম এই মামা আমি যাতে ৱৰ্কআউট কৰিছোঁ য়েছ আজিৰ পৰা ষ্টাৰ্ট কৰিছে গুটিয়ে ফাৰ্ষ্ট টাইমৰ কাৰণে বাৰু সেইকাৰণে বহুত ঘামি আছোঁ ৰেগুলাৰ কৰিলে বাৰু একো নহয় এতিয়া চাওক আমি আহিলোঁ এতিয়া অম্বুবাচী মেলাৰ কাৰণে এতিয়া অম্বুবাচী মেলা চলি আছে আমি একবাৰ আহিলোঁ আহি মানে এতিয়া চাওকচোন কিমান সাধু সন্যাসীবোৰ আহিছে দেখা পাইছেনে এয়া চব আহিছে আৰু মোৰ বহুত ভাল লাগিছিলে সৰু থাকোঁতেও একবাৰ গৈছিলোঁ কিন্তু তথাপিও মানে মোৰ মনত নাই এতিয়া ডাঙৰতে গৈছোঁ মানে মনত আছে এতিয়া একো নহয় আবার আসবো কা চলো আহিব বাবা চাওক আমি এতিয়া অম্বুবাচী যাওঁতে কাক দেখা পালোঁ আমি শিৱ বাবাক দেখা পালোঁ হৰ হৰ মহাদেৱ পানী লগাইছে এইখিনি অলপ আমি লগাব পাৰোঁ আমি কামাখ্যা মাৰ টেম্পলৰ কিছুমান আমি ফটো শ্বেয়াৰ কৰিলোঁ আৰু মোক চাওক ফটো আৰু শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাওক গাইজ আহি মানে মই এতিয়া পঢ়িলে তাৰপিছত আমাৰ হাতত এটা পুতলা এটা আছিলে মায়েতো তাৰপিছত মই গমেই নাপালোঁ মায়েতো ভিডিঅ' কৰিলে কেতিয়া ভিডিঅ' কৰিলে গমেই নাপালোঁ তাৰপিছত পুতলা এটা হাতত আছিলে এইফালে মই বেনি গাঁঠি আছিলোঁ পুতলাটো তাৰপিছত মায়ে ফটো মাৰি আছিল মই দেখাই পোৱা নাছিলোঁ মাক দেখা পোৱাৰ পিছত মই থৈ দিলোঁ ভয়তে মেমক দিম বুলি কওঁতে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু তেতিয়ালৈকে বাই বাই কি কৈছিলা বাই 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 আৰু কি কৈছিলা বাই বাই দোস্ত বোলে ফটো এটা উঠাই দিবা গোটেইকেইটা